অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গ্ৰাম্যাঞ্চলৰ মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰে এক বিশেষ পদক্ষেপ। মৰিগাঁও জিলাৰ কাদম্বিনী মণ্ডল পৰ্যায়ৰ সংগঠনটোৰ অধীনৰ 3গৰাকী মহিলাক স্বনিৰ্ভৰশীলতাৰ বাবে প্ৰদান অটো টেম্পু আৰু মুকলি কৰিলে মহিলাৰ দ্বাৰা পৰিচালিত থলুৱা শাক-পাচলিৰ বিপণীৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰ। মহিলা সবলীকৰণ আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গ্ৰহণ কৰি আহিছে বিশেষ পদক্ষেপ। মহিলাসকলক স্বাৱলম্বী কৰাৰ লগতে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মৰিগাঁৱৰ অন্তৰ্গত মায়ং উন্নয়ন খণ্ডৰ অধীনত ৰূপায়ণ কৰে কেতবোৰ উন্নয়নমূলক আঁচনি। তাৰে অংশ হিচাপে মৰিগাঁও জিলাৰ কাদম্বিনী মণ্ডল পৰ্যায়ৰ সংগঠনটোৰ অধীনৰ 3গৰাকী মহিলাক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হয়। জিলাখনৰ ধৰমত বঙালধৰাৰ মানসী ভূঞা নামৰ মহিলা এগৰাকীক প্ৰদান কৰা হয় এটা গ্ৰাহক সেৱা কেন্দ্ৰ, যাৰ জৰিয়তে ভিতৰুৱা অঞ্চলটোৰ জনসাধাৰণে বেংকিঙৰ সুবিধাৰ লগতে আন সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। অন্যহাতে অসম গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত ধৰমত বৰঘাটৰ ৰূপামণি বৰা ৰায় নামৰ আন এগৰাকী মহিলাক প্ৰদান কৰা হয় এখন টেম্পু। ইয়াৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ লোকসকলৰ যাতায়াতৰ সুবিধা হোৱাৰ লগতে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব মহিলাগৰাকী। ইয়াৰ সমান্তৰালকৈ মৃদুমণি দাস নামৰ আন এগৰাকী মহিলাই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ জৰিয়তে আৰম্ভ কৰে শাক-পাচলিৰ এখন বিপণী, য'ত উপলব্ধ হ'ব থলুৱাভাৱে উৎপাদিত শাক-পাচলি। উক্ত তিনিওটা কাৰ্যসূচী মুকলি কৰে মায়ং উন্নয়ন খণ্ডৰ বিষয়া জুৰি শইকীয়াই। ইয়াৰ জৰিয়তে মহিলাসকলে নিজে স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ লোকসকলে উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে খণ্ড প্ৰকল্প বিষয়া টমি গয়াৰীয়ে। এই আমাৰ CLFৰ মেম্বাৰ এগৰাকীয়ে এই ভেহিকেলটো লৈছে আৰু আমি আশা কৰিছোঁ এই মেম্বাৰ গৰাকীয়ে এই ভেহিকেলৰ থ্ৰুদি এই আঁচনিৰ থ্ৰুদি যাতে তেখেতে নিজকে উন্নতি কৰিব পাৰে আৰু লগতে যাতে গাঁৱৰ যিখিনি আমাৰ ছাৰ্ভিচ মানে যিখিনি আমাৰ মানুহখিনি সুবিধাখিনি পোৱা নাছিলে ট্ৰেভেলিঙৰ সেইখিনিও যাতে ইহঁতে পূৰণ কৰিব পাৰে ভেহিকেলৰ দ্বাৰা। আৰু লগতে আমি আজি এটা ভেজিটেবল আউটলেটো ইনগ্ৰেট কৰিছোঁ আৰু সেই ভেজিটেবল আউটলেটটো আমাৰ সেইটোৱে উদ্দেশ্য যে আমি আগলৈ সেইটো এটা অৰ্গেনিক ভেজিটেবল মাৰ্কেটলৈকে আমি এইটো এটা কনভাৰ্ট কৰিব পাৰোঁ আৰু সেইটো আমাৰ উদ্দেশ্য লৈ আমি 3টা প্ৰগ্ৰাম আজি উত্তৰ ধৰমতল পঞ্চায়তত কাদম্বিনী CLFৰ থ্ৰুদি ইনগ্ৰেশ্যন কৰা হৈছে। থেংক ইউ। আমাৰ মূল উদ্দেশ্য সেইটোৱে গ্ৰাম উন্নয়ন, মেইনলি মহিলা সবলীকৰণ। আমি থ্ৰু মহিলা আমি যাতে কেনেকৈ আমি গাঁও অঞ্চলটো ডেভেলপ কৰিব পাৰোঁ। অটোখন লৈছোঁ অকণমান আগুৱাই যাবৰ কাৰণে আমাৰ জেগাখিনি ইমান ঠিক নহয়, যাতায়াতৰ গাড়ী মটৰ অসুবিধা, সেইটো কাৰণে এখন লোৱা হ'ল আৰু CLFৰ পিনৰ পৰা। হয়, মই মায়ং ব্লকৰ কাদম্বিনী ক্লাষ্টাৰৰ অধীনত উত্তৰ ধৰমতল পঞ্চায়তত CSC চেণ্টাৰ এটা আজি উদ্বোধন কৰিছোঁ। আজি এই অনুষ্ঠানটো মই আৰম্ভ কৰিছোঁ এইকাৰণে যে আমাৰ এই অঞ্চলৰ গ্ৰাহকসকল বহুত দূৰলৈ বেংকলৈ যাবলগীয়া হয় বা বিভিন্ন কাম কাজৰ কাৰণে হয়, মৰিগাঁও নহয় জাগিৰোড, দূৰত্বটো বৰ বেছি হয়, সময়ো বেছি লাগে। গতিকে যাতে মই আমাৰ অঞ্চলৰ মানুহখিনিক ওচৰতে বহু কম সময়তে হোৱাকৈ সুবিধাখিনি দিব পাৰোঁ, তেখেতসকলক সহায় কৰিব পাৰোঁ, এই উদ্দেশ্যেৰে মই এই CSC চেণ্টাৰটো খুলিছোঁ। লগতে মই স্বাৱলম্বীও এইটোৰ জৰিয়তে স্বাৱলম্বীও হ'ব পাৰিম বুলি ভাবিছোঁ। জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ প্ৰতিবেদন, IBC নিউজ আছাম। সদায় সদায় কেবত অহা যোৱা কৰাৰ কথা ভাবিবই নোৱাৰি, ইমান পইচা খৰচ হয়। গুৱাহাটীত এতিয়া আৰম্ভ হৈছে পে ইণ্ডিয়া কেব ছাৰ্ভিচ, য'ত কম খৰচতে উপলব্ধ হ'ব বাইক, অটো আৰু কাৰ ছাৰ্ভিচ। আজিয়ে প্লে ষ্ট'ৰ অথবা iOS-ৰ পৰা ডাউনলোড কৰক এপ আৰু উপভোগ কৰক আপোনাৰ যাত্ৰা।